আসসালামু আলাইকুম ভাই বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আজি আপোনালোকৰ ওচৰলৈ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। অসমীয়া আৰু আৰবীত জুমা নামাজৰ নিয়ত কেনেকৈ কৰিব। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। চাৰি ৰাকাত কবলাল জুমা নামাজৰ নিয়ত যদি অসমীয়াত কৰে তেন্তে এইদৰে কৰিব। মই কিবলামুখী হৈ কবলাল জুমাৰ 4 ৰাকাত সুন্নত নামাজ পঢ়িব নিয়ত কৰিলোঁ। আল্লাহু আকবার। যদি আৰবীত জানে তেন্তে এইদৰে কৰিব। নাৱাইতু আন উছল্লিয়া লিল্লাহি তাআলা 4 ৰাকাতি ছলাতি কবলাল জুমাতি সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি। আল্লাহু আকবার। তাৰপিছত জুমাৰ 2 ৰাকাত ফৰজ নামাজৰ নিয়ত যদি অসমীয়াত কৰে তেন্তে এইদৰে কৰিব। মই কিবলামুখী হৈ ইমামৰ পিছত 2 ৰাকাত জুমাৰ ফৰজ নামাজ পঢ়িব নিয়ত কৰিলোঁ। আল্লাহু আকবার। যদি আৰবীত জানে তেন্তে জুমাৰ 2 ৰাকাত ফৰজ নামাজৰ নিয়ত আৰবীত এইদৰে কৰিব। নাৱাইতু আন উছকিতা আন জিম্মাতি ফৰজুজ যুহৰি বিআদাই রাকাতাই সালাতিল জুমআতি ফরজুল্লাহি তাআলা ইক্তাদাইতু বিহাযাল ইমাম মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি। আল্লাহু আকবার। তাৰপিছত 4 ৰাকাত বাদাল জুমা নামাজৰ নিয়ত যদি অসমীয়াত কৰিব বিচাৰে তেন্তে এইদৰে কৰিব। মই কিবলামুখী হৈ বাদাল জুমাৰ 4 ৰাকাত সুন্নত নামাজ পঢ়িব নিয়ত কৰিলোঁ। আল্লাহু আকবার। যদি কোনোবাই আৰবীত জানে তেন্তে আৰবীত এইদৰে কৰিব। নাৱাইতু আন উছল্লিয়া লিল্লাহি তাআলা 4 ৰাকাতি ছলাতি বাদাল জুমআতি সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি। আল্লাহু আকবার।